এই পিজিআৰৰ মানুহ যদি উঠিও গুচি যায় তেওঁলোকে কি পাব? প্ৰকৃততে যিটো ঘটনা ঘটি গ'ল ইয়াৰ বাহিৰেও কিছুমান অপ্ৰিয়কৰ ঘটনাও ঘটিছে। যেনিবা আমাৰ মানুহবিলাক যিবিলাক প্ৰটেকশ্যনত ওলাইছিলে তেওঁলোকে মানে কাৰ্বি গো বেক এনেকা জাতি ধৰ্মক এটা লৈ পেলাই মানে তেওঁলোকে যি হেৰি কৰিছে কাৰ্বি গো বেক কাৰ্বি চাইনিজ, তাৰ কাৰণে আমি দুখিত আৰু আমি তাক এনেকা কাৰ্যকলাপক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এটা সংঘাত হৈছে, সেই সংঘাতত আমাৰ বেংগলী আৰু বিহাৰী নেপালী অসমীয়া বহুতৰ দোকান জ্বলিছে। কিছুমান বৰা ছেত্ৰী দাস চৌহান সকলোৰে দোকান জ্বলিছে। আপোনালোকে পিজিআৰতো জ্বলিছে, পিজিআৰৰ বাহিৰতো জ্বলিছে। কাৰণ সেইকেইটা যোনে জ্বলাইছে সেইকেইটা দুষ্কৃতিকাৰী, ইহঁতলোকৰ কোনো জাত নাই। যদি ইহঁতলোকে ভাবিলেহেঁতেন সেইটো বৰাৰ ঘৰ নজ্বলালেহেঁতেন, সেইটো বঙালীৰ ঘৰ জ্বলালেহেঁতেন, সেইটো গোৰ্খাৰ ঘৰ নজ্বলালেহেঁতেন। কাৰণ একেলগে সকলোৰ ঘৰ জ্বলিছে, একে লাইনত যিমান আছিল সকলোৰ ঘৰ জ্বলিছে। আমাৰ এটা বেংগলী ভাই ঘৰতে জ্বলি মৰি গ'ল, আজি আমাৰ মাজত নাই। আমি দুখিত, সেইটোলৈ আমি প্ৰতিবাদত যোৱা নাই, আমি আইনৰ ওপৰত ভৰসা কৰিছোঁ। আনফৰ্চুনেটলি আমাৰ যিটো ঘটনা ঘটিল তাৰ কাৰণে আমি কাৰ্বি আংলংবাসী দুখিত। আগন্তুক দিনত আগলৈ যাতে এই পৰিৱেশ নহয়, আমি ভাই বন্ধু যি হিচাপে বহি আছোঁ তেনেকুৱা বসবাস কৰিব পাব লাগিব, বহি থাকিব লাগিব। সকলো সমাজ সুস্থ সমাজ গঢ়িব লাগিব, যাতে আগন্তুক দিনত আমি এটা ভাল বন্ধুত্বৰে ভাইচাৰা হিচাপে আমি থাকিব লাগিব। আমি এতিয়া আহ্বান কৰোঁ। খেৰণিৰ পৰিস্থিতিৰ কাৰণে 3 দিন ডিজিপি ছাৰে ইয়াত থাকিবলগীয়া হৈ গ'ল। কি পৰিস্থিতি হ'ল, সেই চিৰিম থেপিৰ ল'ৰা আহি আমাৰ কাৰ্বি ভাই একটা মৰি গ'ল, এটা ঘৰৰ ভিতৰত বঙালী ভাই মৰি গ'ল। তেওঁলোকৰ না ঘৰ পিজিআৰত আছে। এই পিজিআৰৰ মানুহ যদি উঠিও গুচি যায় তেওঁলোকে কি পাব? তেওঁলোকেতো একো নাপাব, পাব নেকি? নিৰীহ মানুহ মৰি আছে এতিয়া। সেইকাৰণে মই আন্দোলনকাৰীসকলক একটাই আহ্বান কৰিব খুজিছোঁ, আৰু আপোনাৰ বিশেষকৈ নিউজ চেনেলসকলক, যে TRP পাবলৈ কিছুমান শব্দ এনেকৈ ইউজ নকৰিব যে আকৌ সংঘাতৰ সৃষ্টি হওক। এই ঘটনাক আমি নিন্দা কৰিছোঁ। কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজে স্বতঃস্ফূৰ্তভাৱে তাৰ পিজিআৰ আৰু ভিজিআৰত যিবোৰ এনক্ৰচমেণ্ট হৈছে, এই এনক্ৰচমেণ্টবিলাক ৰিমুভ কৰিবৰ কাৰণে দীঘলীয়া সময় তেওঁলোকে দাবী তুলি আহিছে। চৰকাৰে যিটো ইনিচিয়েটিভ ল'ব লাগিছিল, কাউন্সিল অথৰিটি বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বা অসম চৰকাৰে উপযুক্ত সময়ত যেনেকুৱাকৈ তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব লাগিছিল, বা আমৰণ অন্বেষণকাৰীসকলৰ লগত তেওঁলোকে আলোচনাত মিলিত হ'ব লাগিছিল। আৰু এই আলোচনাত মিলিত নোহোৱা কাৰ্যও আমি সমৰ্থন নকৰোঁ। চৰকাৰে ইমিডিয়েটলি এই সংগঠনবিলাকৰ লগত আলোচনাত মিলিত হ'ব লাগে, আলোচনাত মিলিত হৈ এই বিষয়টো মীমাংসা কৰিব লাগে। তেওঁলোকে দাবী কৰিছে যে পিজিআৰ ভিজিআৰ বা এণ্টায়াৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াত যিখিনি এনক্ৰচমেণ্ট হৈছে, আৰু এইটো ডেফিনেটলি হৈছে, ইণ্টাৰ ষ্টেট মাইগ্ৰেশ্যন হৈছে, ইণ্টাৰ ষ্টেট এনক্ৰচমেণ্ট হৈছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে এনক্ৰচ কৰিছে। কাউন্সিলত এলিজিবল নোহোৱা মানুহবিলাকো তাত সোমাই মাটি বাৰী অধিগ্ৰহণ কৰিছে, তাত বসবাস কৰি আছে। বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন গঢ়ি তুলিছে। ট্ৰাইবেল বেল ব্লকবিলাকতো এনক্ৰচমেণ্ট হৈছে। এই এনক্ৰচমেণ্ট ৰিমুভ কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে হুকুম জাৰি কৰিছে প্ৰদ্যুৎ বৰা গোচৰত, কিন্তু চৰকাৰে সেইটোত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এই মুভমেণ্টৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। আজি আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে কাৰ্বি জনগোষ্ঠীক খুব বেয়াকৈ সমালোচনা কৰিছে। কাৰ্বি জনগোষ্ঠীক গো বেক ধ্বনি দিয়া পৰ্যন্ত আমি দেখিবলৈ পাইছোঁ। কাৰ্বি চাইনিজ গো বেক কৈছে। এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক। আমি কাৰ্বি ৰাইজৰ লগত আছোঁ, আৰু তেওঁলোকৰ পৰৱৰ্তী সময়ৰ প্ৰতিটো মুভমেণ্ট, প্ৰতিটো কাৰ্যসূচীত আমি পূৰ্ণ সমৰ্থন আগবঢ়াই যাম আৰু সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম। যিসকল লোকে ছ'চিয়েল মিডিয়াত এবৰিজিনেল ট্ৰাইবেলক তেনেকৈ গালি গালাজ কৰিছে, অশ্লীল ভাষা ইউজ কৰিছে, কোবেক ধ্বনি দিছে, কাৰ্বি চাইনিজ বুলি ক'বলৈ মানে সাহস গোটাইছে, তেওঁলোকক ট্ৰেছ আউট কৰিব লাগে।